হেল্ল' বন্ধুসকল, মই আজি দেখুৱাম আমাৰ অসমৰ ভিতৰত উদ্ভিদৰ ভিতৰত নেদেখা বস্তু, অদ্ভুত বস্তু এটা দেখুৱাম। এই বস্তুটো ফল মূলৰ পৰা আমি খোৱা বস্তু হিচাপে ব্যৱহাৰ কৰা হয়। এইটো বস্তু দেখুৱাম। এইটো বস্তু হৈছে অমৃত ফল। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গছজোপাটো চাওঁ। গছজোপাটো বহুত তলৰ পৰা আছে। এইটো চাপৰতে লাগি আছে। এইটো চাওক, এই গছজোপাটো। ইয়াৰ আপোনালোকে চাব পাৰিব, এইটো বস্তু অমৃত ফল। এইটো চাওক, কিমান ধুনীয়া, ফুটবলৰ লেখীয়া গোল ঘূৰণীয়া। এইটো চাওক, কিমান ধুনীয়া ফল। এইটো চাওক, ইয়াত লাগি আছে। এইটো কিমান ধুনীয়া। এইটো চাওক, খাবলৈ বহুত টেষ্টি। এইটো ইয়াত 20-25টামান ইয়াত লাগি আছে অমৃত ফল। এইবাৰ আপোনালোকক দেখুৱাম তলৰ পৰা ওপৰলৈ চাওক, বহুত মনোমোহা দৃশ্য। এইটো চাওক, এইটো বহুত ডাঙৰ ডাঙৰ অমৃত ফল আছে ইয়াত। এইটো চাওক, ইয়াক আমি দৰাচলতে ঔষধীয় বস্তুৰ লগত প্ৰয়োগ কৰা হয়। খাই বহুত টেষ্টি লাগে, মজা লাগে। আৰু তাৰ ভিতৰত থকা চেনি, গুড় সৈতে মিক্সিং কৰি ইয়াত বনোৱা হয়। এইটো চাওক, পুলিটো ইমান দেখিবলৈ শুৱনি। চাওক, বহুত ভাল লগা দৃশ্য। চাওক, বৰ ধুনীয়া নিচাজাতীয় বস্তু। চাওক, পৃথিৱীৰ ভিতৰত অদ্ভুত ফল অমৃত ফল। আপোনালোকে ভিডিঅ'টো চাই কেনে লাগিছে তলত ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।